নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আমাৰ এই নতুন চেনেল স্লেম এডুলৈ স্লেমৰ ফুল ফৰ্মটো হৈছে আমাৰ ষ্টাডি লেছ এণ্ড এচিভ মোৰ ইয়াত আমি আপোনালোকৰ ডাঙৰ ডাঙৰ কোৰ্চবোৰ আমি সৰু সৰু ভিডিঅ'ৰ দ্বাৰা আপোনালোকে যাতে প্ৰিপেয়াৰ কৰিব পাৰে তেনেকৈ আমি ভিডিঅ' আগবঢ়াম বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ঠিক আছে তো আগন্তুক টেট পৰীক্ষা যিহেতু আহি আছে তো আমি টেট পৰীক্ষাৰ কাৰণে আমি এই ভিডিঅ'টো আমি ওলাইছোঁ আমাৰ প্ৰথম ভিডিঅ' হিচাপে ইয়াত আমি মেথছৰ নাম্বাৰ ছিষ্টেমৰ আমি কেইটামান ভাল ভাল প্ৰব্লেম আপোনালোকক দেখাইছোঁ কেনেকৈ ছল্ভ কৰে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে কমেণ্ট ছেকশ্যনত লিখিব তো এই ভিডিঅ'টো আমি তেনেই সাধাৰণভাৱে মোবাইল কেমেৰাৰে বনাইছোঁ যদি আপোনালোকে আমাৰ টিচিং ষ্টাইলটো ভাল পায় বা কণ্টেণ্টবোৰ ভাল পায় তেনেহ'লে কমেণ্ট ছেকশ্যনত কওক আমি তেতিয়াহ'লে আৰু ভাল কোৱালিটিৰ ভিডিঅ' বনাম আপোনালোকক ঠিক আছে তো বলক আগবাঢ়ো চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটোৰ যোগফল হ'ব তো তাৰ কাৰণে আমি কি কৰিব লাগিব চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 9999 আৰু চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো 1111 কোনে কোনে হৈ গৈছে ৰং চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 1000 ঠিক আছে এনেকুৱা ভুল আপোনালোকে যাতে এক্সামত নকৰে তো এই দুটা যোগ কৰিলে কিমান হ'ব আপোনাৰ 99910 তো ইটছ দ্য কাৰেক্ট এনচাৰ আৰু এইটো মাৰ্ক কৰা আছে অপশ্যন চি ঠিক আছে যোনে যোনে পাৰিছে তেওঁলোকলৈ বহুত অভিনন্দন তো আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটোত কি কৈছে 74890 সংখ্যাটো 0ৰ ঠাইত 7 বহালে সংখ্যাটো পুৰণি সংখ্যাটোতকৈ কিমান ডাঙৰ হ'ব 74890 চাওঁ আমি এনচাৰটো আমি যাতে মুখে মুখে ওলাব পাৰোঁ সেইটো চেষ্টা কৰোঁ 74890 0ৰ ঠাইত 7 বহালে 0ৰ ঠাইত 7 বহালে কি হ'ব 74897 তো ইয়াতকৈ কিমান ডাঙৰ হ'ব নিশ্চয় ধৰিব পাৰিছে আপোনালোকে কিমান হ'ব এনচাৰ 7 এইটো আপুনি পেন পেপাৰ চোৱাৰ দৰকাৰে নাই ঠিক আছে আপোনালোকে যিমানে এনেকৈ মুখে মুখে কৰিব সিমানে আপোনালোকৰ টাইম ছেভ হ'ব আৰু আপোনালোকে সেই টাইমখিনি বেলেগ কুৱেশ্যনবোৰ কৰাত ইউটিলাইজ কৰিব পাৰিব ঠিক আছে তো এইটো এনচাৰ হ'ব 7D ঠিক আছে এনেকুৱা চিমিলাৰ কুৱেশ্যন এটা আপোনালোকৰ কাৰণে মই হোমৱৰ্ক হিচাপে লিখিছোঁ এইটোত কি কৈছে চাওক 89702 সংখ্যাটোত 7ৰ ঠাইত 3 বহালে নতুন সংখ্যাটো আগৰ সংখ্যাটোতকৈ অপশ্যনকেইটা ইয়াত অলপ ত্ৰিকত দিয়া আছে অপশ্যন এ দিছে 300 বেছি হ'ব অপশ্যন বি দিছে 302 কম হ'ব অপশ্যন চি দিছে 400 বেছি হ'ব আৰু অপশ্যন ডি কৈছে 400 কম হ'ব চাওক 89702 7তে 3 বহালে কি হ'ব আপোনালোকে মুখে মুখে কৰক আৰু এনচাৰটো আমাৰ কমেণ্টত দিয়ক ঠিক আছে নেক্সট আমি যাওঁ নেক্সট কুৱেশ্যনলৈ ইয়াত কি কৈছে আপোনাৰ 1024ৰ এককৰ সংখ্যাটোৰ লগত দশকৰ সংখ্যাটো সলনি কৰিলে পোৱা নতুন সংখ্যাটোৰ পৰা 1000 বিয়োগ কৰিলে পোৱা নতুন সংখ্যাটো হ'ব ঠিক আছে তো 1024 ইয়াত এককৰ সংখ্যা কোনটো 4 আৰু দশক 2 আৰু এইটো কি কয় শতক আৰু এইটো হাজাৰ ঠিক আছে এইকেইটা বস্তু আপোনালোকে মনত ৰাখিব আপোনালোকে নিশ্চয় জানে তো ইয়াতে কি কৈছে এককৰ সংখ্যা আৰু দশকৰ সংখ্যাটো সলনি কৰিব তো তেতিয়া কিমান হ'ব 1042 হ'ব হয়নে 1042 1042 আচলতে এইটো কুৱেশ্যনটো আপোনালোকে পেন পেপাৰ ইউজ কৰিব নালাগে তো কি কৈছে 1042ৰ পৰা 1000 বিয়োগ কৰিব দিছে তো 10ৰ পৰা 1000 বিয়োগ কৰিলে কিমান হ'ব 42 চিম্পল ঠিক আছে তো আপোনালোকে এনেকুৱা ক'ব পাৰে যে এই একক আৰু দশকৰ সংখ্যাটো যদি চেঞ্জ কৰা যায় তো পুৰণি সংখ্যাটো আৰু নতুন সংখ্যাটোৰ মাজত ডিফাৰেঞ্চ কিমান হ'ব তো কিমান হ'ব 1042 আৰু 1024 ডিফাৰেঞ্চ কিমান হ'ব মুখে মুখে কৰক 1042 আৰু 1024 মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে পৰাপক্ষত পেন পেপাৰ ইউজ নকৰিব এইবোৰ বিয়োগ কৰিবলৈ ঠিক আছে তো বিয়োগ কৰিলে আপোনালোকে কিমান পাব এনচাৰটো কিমান হ'ব সেইটো আপোনালোকে ওলাই পেলাই কমেণ্টত ক'ব ঠিক আছে ইয়াত অপশ্যনত নাই এইটো বেলেগ কুৱেশ্যন ঠিক আছে তো নেক্সট কুৱেশ্যন কি কৈছে আপোনালোকক তলৰ ক্ৰমটো পূৰণ কৰা ক্ৰম মানে কি এটা চিৰিজ মানে এইটো এটা 25 20 15 10 ঠিক আছে ইয়াৰ পৰা এইটো সংখ্যা যেনেকৈ পাইছোঁ এইটোৰ পৰা তেনেকৈ এই সংখ্যাটো তেনেকৈ পোৱা গৈছে ঠিক আছে আপোনালোকে ভাবক ইয়াত কোনো ৰুল নাই ইয়াত কোনো ফিক্স এনেকুৱা কুৱেশ্যনত কোনো ফিক্স নিয়ম নাই যে এইটো কুৱেশ্যনত এইটো কৰিব লাগিব তেনেকুৱা একো নাই আপোনালোকে নিজে ভাবিব লাগিব এইটোৰ পৰা এইটো সংখ্যা আমি কেনেকৈ পাব পাৰোঁ ভাবক আপোনালোকে 5 মাইনাছ কৰিলে পাম চাওক আমি 5 মাইনাছ কৰিলে পাম বুলিতো ভাবিলোঁ কিন্তু তেনেকৈ এইটো সংখ্যাও ইয়াৰ পৰা যেনেকৈ পাম নে পাম চাওক আপুনি পাম নে নাপাম ইয়াতো 5 মাইনাছ কৰিলে পাম ইয়াতো 5 মাইনাছ কৰিলে পাম তো ইয়াতো কি কৰিম আমি যেহেতু ক্ৰম মানে কি হৈছে ইয়াত যিটো হৈছে ইয়াতো সেইটো হ'ব লাগিব ইয়াত যিটো হৈছে ইয়াতো সেইটো হ'ব লাগিব ইয়াত যিটো হৈছে ইয়াতো সেইটো হ'ব লাগিব
তো আমি গোটেইকেইটাতে 5 মাইনাছ কৰি যাম তো ইয়াৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব 5 তো 5 ৰাইট আনসাৰ ঠিক আছে তেনেহ'লে নেক্সটটো কৰক আপুনি 24 12 ইয়াত চাওক ডেছডাল মাজত আছে 3 1.5 তো 24 ৰ পৰা 12 আমি কেনেকৈ হ'ব পাৰোঁ ঠিক আছে দুটা হ'ব পাৰে 24 ৰ পৰা 12 আমি -12 কৰিব পাৰোঁ আৰু ডিভাইডেড বাই 2 কৰিব পাৰোঁ হয় নে নহয় দুটা অপচন আছে তো আমি চাওঁ এই দুটাৰ কোনটো কাৰেক্ট হ'ব যদি আমি -12 কৰি পোৱা বুলি চাওঁ তো ইয়াৰ পৰা -12 কৰিলে 12 পালোঁ তো ইয়াৰ পৰা -12 কৰিলে কিমান পাম আমি 0 হ'ব 0 পৰা -12 কৰিলে কিমান হ'ব -12 কিন্তু ইয়াত কি আছে 3 তো আমি যেটো এজিউম কৰিছিলোঁ যে এইটো কাৰেক্ট এইটো নহয় ঠিক আছে আমাৰ এইটো এজাম্পশন ভুল তো আমি সেকেন্ড এজাম্পশনটো কি আছিল আমাৰ হৰণ 2 ঠিক আছে 24 হৰণ 2 কৰিলে কিমান পাম আমি 12 ঠিক আছে 12 তেনেকৈ হৰণ 2 কৰোঁ আমি কিমান পাম 6 হৰণ 2 কৰিলে কিমান পাম 3 তো এতিয়ালৈকে মিলি আছে আৰু ইয়াতো চাওক 3 হৰণ 2 কৰিলে কিমান পাম 1.5 তো আমাৰ 6 এনসাৰটো কাৰেক্ট হ'ব ঠিক আছে যিসকলে এইটো আগতীয়াকৈ পাৰিছে তেওঁলোকলে বহুত অভিনন্দন তেওঁলোক পৰীক্ষাত নিশ্চয় সফল হ'ব আৰু নোৱাৰিবলৈ একো দুখ কৰিবলৈ নাই আপোনালোকে আমাৰ চেনেলটো ভিডিঅ'বোৰ চাই থাকক অতি সোনকালে আপোনালোকে এইবোৰত এক্সপাৰ্ট হৈ যাব আমি বহুত ধৰণৰ কুৱেশ্যন কৰাই থাকিম আপোনালোকে জাষ্ট ফ'ল' কৰি থাকক ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক 12ৰ লগত 6ৰ প্ৰতিক্ৰমটো পূৰণ কৰিলে পোৱা সংখ্যাটো ঠিক আছে এই সংখ্যাটো এই কুৱেশ্যনটো সলভ কৰাৰ কাৰণে প্ৰথমতে আমি জানিব লাগে প্ৰতিক্ৰম বস্তুটো কি হয় তো যিসকলে মেথছটো আপোনালোকে ষ্টাডি কৰি আহিছে স্কুলৰ কিতাপবোৰ তেওঁলোকে নিশ্চয় জানিব প্ৰতিক্ৰম মানে কি আৰু যিসকলে পাহৰিছে তেওঁলোকে মই জনাম যে প্ৰতিক্ৰম মানে হৈছে সংখ্যাটোৰ আমি উল্টা মানে 9 দিন আছে যে 12 টো 21 কৰি দিম ঠিক আছে কেনে 12ৰ প্ৰতিক্ৰম কি হ'ব উল্টা মানে হ'ব 1/12 ঠিক আছে ইয়াতে আমাক কি কৈছে 6ৰ প্ৰতিক্ৰম কি হ'ব 1/6 তাৰ লগত কি 12ক পূৰণ কৰিব দিছে তো মুখে মুখে কোৱা আপোনালোকে কিমান হ'ব আনসাৰ 2 নহয় নে বাৰু 2 6 into 12 1/6 into 12 2 ঠিক আছে ধুনীয়াকৈ ওলাই গ'ল নেক্সট কুৱেশ্যনটো চাওক 10 আৰু 18ৰ মাজত থকা মৌলিক সংখ্যাকেইটাৰ যোগফল ঠিক আছে এই কুৱেশ্যনটো সলভ কৰাৰ কাৰণে আপুনি কি জানিব লাগিব মৌলিক সংখ্যা কাক কয় ঠিক আছে মৌলিক সংখ্যা সেইবোৰক কয় আপোনালোকে যিবোৰ সংখ্যা যাক আমি ইংলিছত প্ৰাইম নাম্বাৰ বুলি কওঁ যিবোৰ সংখ্যা অকল 1 আৰু সেই নম্বৰটোৰে হৰণ কৰিলে কোনো ভাগে নাথাকে বাকি যিকোনো নাম্বাৰে হৰণ কৰিলে আপুনি ভাগে পাব যেনেকৈ মই কওঁ 3 টো এটা প্ৰাইম নাম্বাৰ 5 টো এটা প্ৰাইম নাম্বাৰ 7 টো এটা প্ৰাইম নাম্বাৰ 3 ক আপুনি কিহেদি হৰণ কৰিব পাৰে 1 এদি পাৰে আৰু 3 ৰে পাৰে 5 ক 1 এদি পাৰে 5 এদি পাৰে 7 ক 1 এদি পাৰে 7 এদি পাৰে আপোনালোকক 6 টো প্ৰাইম নাম্বাৰ হ'ব নে নহ'ব 6 ক আমি কিহেদি হৰণ কৰিব পাৰোঁ 1 এদি পাৰোঁ 2 ৰে পাৰোঁ নে পাৰোঁ 3 ৰে পাৰোঁ নে পাৰোঁ আৰু 6 এৰেও পাৰোঁ তো ইয়াত 1 আৰু 6 ক বাহিৰত দুটা বেলেগ উৎপাদকো আছে তো 6 টো এটা প্ৰাইম নাম্বাৰ নহয় প্ৰাইম নাম্বাৰ হ'লে কি হ'ব লাগিব তাক অকল 1 আৰু সেই সংখ্যাটোৰে হৰণ যাব লাগিব ঠিক আছে নেক্সট 10 আৰু 18ৰ মাজত তেনেকুৱা সংখ্যা কেইটা আছে 10 আৰু 18ৰ মাজত কি আছে 11 12 13 14 15 16 17 এইকেইটা নম্বৰ আছে তো 11ক চাওক 11 কিহেদি হৰণ যায় 1 আৰু 11 অকল ঠিক আছে তো এইটো এটা মৌলিক সংখ্যা হয় 12টো চাওক 1 ৰে যাব 2 ৰে যাব 3 ৰে যাব 4 ৰে যাব তো 12 টো এটা মৌলিক সংখ্যা নহয় 13 টো চাওক আপুনি 1 আৰু 13 ৰে যাব তো 13 টো এটা মৌলিক সংখ্যা হয় 14 টো চাওক আপুনি 2 ৰে যাব 7 ৰে যাব তো এইটো মৌলিক সংখ্যা নহয় 15 টো 5 ৰে যাব 3 ৰে যাব এইটো মৌলিক সংখ্যা নহয় 16 টো চাওক আপুনি 2 আছে 8 আছে 4 আছে তো এইটো নহয় 17 টো চাওক আপুনি 1 আৰু 7 ক বাহিৰে একো নাযাব ঠিক আছে তো মৌলিক সংখ্যাৰ কনসেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ল বুলি মই আশা কৰিছোঁ তো এইকেইটাৰ আপোনাক কি কৈছে এইকেইটাৰ যোগফলটো লাগে তো 11 13 আৰু 17 ঠিক আছে এইকেইটা যোগ কৰি কিমান হয় সেইটো আপোনাৰ এনসাৰ হ'ব ঠিক আছে তো আপোনালোকে এই প্ৰবলেমকেইটা কেনেকুৱা পালে আপোনালোকে ক'ব আপোনালোকে যদি কিবা শিকিব পাৰিছে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে আগলৈকে পাব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি এনি যিকোনো ধৰণৰ আপোনালোকে টেট পৰীক্ষাৰ প্ৰিপেয়াৰ কৰোঁতে এনি ধৰণৰ প্ৰব্লেম পায় আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত বা আমাৰ ফেচবুক পেজত লিখিব পাৰে যে আমি অতি শীঘ্ৰে আমি আপোনালোকক সলিউশ্যন দিয়াৰ চেষ্টা কৰিম ঠিক আছে আজিলৈ ইমানেই নেক্সট চেপ্টাৰত আমি আৰু কেইটামান ভাল প্ৰব্লেম কৰিম ঠিক আছে ধন্যবাদ থেংক ইউ